So, middle class and like a snack blend. So, 8 already. Okay, 8 already. Hello friends, welcome my channel. Aji moi mur mar ghor le ahilo aru moi mar ghor tu moi bhalke dekha mur jonto janmo thai hoy mur home town buli kobo laibo. So apnalogok show korim tar agot apnalogok janam je mur channel tu subscribe koribole pahori na jabo aru kakhot toka bell icon tu press koi dibo, click koi dibo. Jikono kiba ta korile hoy gol aru ভাল লাগিলে মানে লাইক আৰু শেয়াৰ কৰিব কমেন্ট কৰিবলৈ পাহৰি নাযাব ভাল লাগিলেও কমেন্ট কৰিব বেয়া লাগিলেও কমেন্ট কৰিব আপোনালোকৰ ফিডবেক দিলেহে মই গম পাম যে মোৰ ভিডিওটো একচুয়াল বনাত ভাল হৈছে নে বেয়া হৈছে সো মই মোৰ মা ঘৰ আপোনালোকক ভালকে দেখাম আৰু মাই কি বনালে কি ফুল কৰিছে আৰু কিছুমান বস্তু বনালে সিমেন্টৰ হেখিনিও দেখাম আৰু লগত পটেটো এটা মই স্নেক বনাইছো যোনটো হৈছে পেন কেক পটেটো পেন কেক সো আপোনালোকৰ হেতু মই স্নেকত বনোৱা দেখাম আৰু মই কেনেকৈ বনাইছো যদি ভাল লাগে আপোনালোকও ট্ৰাই কৰিব সো বলক আৰম্ভ কৰো ভিডিওটি সো মিডল ক্লাস ফ্যামিলি হয় আমি যেহেতু সো হেতু কাৰণে আমাৰ মোৰ মা ঘৰ মোৰ যোনখন মই জন্ম হৈছিল হোম টাউন আৰু এটো হৈছে আমাৰ ডগিৰো স্নুপি দেখা নাপায় বহুত মানে হেৰি আছে আৰু এতিয়া আমাৰ ভিতৰলে নে মায়ে এবু ফুল কৰিছে দেখিছেনে মই কিছুমান ফুল নিছো যেহেতু এনেকে জায়গা নাই ফুল কৰিবলে সো কিছুমান আৰু যেহেতু আপোনালোকক মই দেখাইছিলো গ্ৰেজত আমাৰ যোনটো পট বনোৱা হয় তাৰ কিছুমান মই দেখাইছিলো আগৰ ভিডিও গিটা সো এবু মায়ে ফুল কৰিছে ইয়াৰ পৰা মই কিছুমান নিম So কিছুমান কাপোৰ থৈ দিছে সো এটো মাই নিজে গাঠি লৈছে এনেকুৱা টাইপৰ এটো ৰসি নিজে মাই গাঠি লৈছে মই এই ফুলটো নিছিলো এটো নিছো সব পাত জাতীয় যিমানখিনি আছে মই হেখিনি নিছো মই কিছুমান ভিতৰত থৈছো ৰুমত থৈছো কিছুমান স্নেক ব্লেন্ড আছে স্নেক ব্লেন্ড এটো ষ্টাৰ কি কম ভালকে নাজানো সো একিটা মায়ে বনোৱা হৈছে এতিয়া এন্টাৰ কৰিম আমাৰ ড্ৰয়িং ৰুম আৰু এটা কথা মায়ে যোনকিটা সিমেন্টৰ ষ্টেণ্ড বনাই আছিল সিমেন্টৰ পটৰ থবলে কাৰণে একিটা গাইস কেনেকা লাগিছে জনাব আৰু যদি কাবাক লাগে তেনেহলে জনাব মোৰটো বহুত মৰম লাগিছে হোয়াইট ৰং দি দিয়া পাছত আৰু মৰম লাগিছে ষ্টেন আৰু ঢেৰ বনাই থৈছে মায়ে ষ্টেন সো এফালে ওয়াটাৰ ফাউন্টেইনটো মৰম লাগিছে যেহেতু আপোনালোকক দেখাইছিলো মই এটো বনাওতে আৰু এফালে আছে আমাৰ গলফিশ দিছে কাৰণ ঠাণ্ডা পাব লাগে ন সো ৰদ পৰি আছে কাৰণে ইয়াত মায়ে থৈ দিছে অৰ্কিডখিনি দেখিছেনে ইমান মৰম লাগিছে আৰু এফালে মায়ে ফুল কৰি থৈছে ঠিঙৰ হেৰি বনাই থৈছে ইয়াত গোটে ফুলখিনি আছে পচাইছে মায়ে কিছুমান এবু চাহত থব লাগে কাৰণে এতিয়া চাহত থোৱা হৈছে আৰু ইয়াত কিছুমান সৰু সৰু বস্তু কৰা হৈছে যেনেকে জলকীয়া এফালে নেমু মান ধুনিয়াকে কৰা হৈছে যেহেতু কৰিবলৈ ইচ্ছা আছে কিন্তু জায়গা নাই তো হেতু কাৰণে কৰা নাই এফালে আমাৰ বাৰী তো মই ইয়াত লৈছো তিনটা সাইজৰ মিডিয়াম আপোনাৰ আলু মিডিয়াম সাইজৰ আলু তো এতিয়া এইকিটা ভালকে মই ৰুকি লম তো এইখিনি মই ৰুকি লৈ পিনে মই আধা ঘণ্টাৰ কাৰণে মানে 30 মিনিটৰ কাৰণে এটো অকমান পানীত ৰেষ্ট কৰিবলৈ দিম তাৰ পিছত মই ভালকে টুকি পিনে এটা বলত লৈ লম
তো মই আলুটো আপোনাৰ পানীত থৈ পিনে টুকি ল'লোঁ, এনেকৈ টুকি ল'ব। তাৰপিছত মই ইয়াত দিছোঁ আপোনাৰ মান ধনিয়া, আপোনালোকে নৰ্মেল ধনিয়াও দিব পাৰে, জলকীয়া, পিঁয়াজ এটা, জলকীয়া আপোনাৰ এটা ডাঙৰ যদি হয় এটা, আৰু নহ'লে দুটা। মান ধনিয়া মই দিছোঁ 4 বা 5 খিলামান, আৰু এফালে মই নৰসিংহ দিছোঁ, বেছি দিয়া নাই, অলপ এমুঠিমান দিছোঁ। আৰু ইয়াত মছলাত আছে আপোনাৰ লাল মিৰ্চ পাউডাৰ, এইটো মিক্স স্পাইচেছ, আপোনাৰ এইটো জিৰা বা ধনিয়া যিকোনো দিব পাৰে। তাৰপাছত নিমখ সোৱাদ অনুসৰি, আৰু ফ্ল'ৰ দিব পাৰে, ফ্ল'ৰ আপোনাৰ ধৰক আটা ময়দা যিকোনো দিব পাৰে। চ' এতিয়া বনোৱা প্ৰচেছটো, যদি আপোনালোকৰ চিলি ফ্লেক্স আৰু অৰেগানো যদি আছে সেইটো এড কৰি দিব পাৰে, যিহেতু ইয়াত নাই মোৰ ঘৰত, মোৰ মাৰ ঘৰত, চ' সেইটো কাৰণে মই এনেকৈয়ে দিছোঁ। ত' বলক মই বনোৱা প্ৰচেছটো আপোনালোকক দেখাইছোঁ। চ' ইয়াতে মই চব ঢালি দিছোঁ, এড কৰি দিম, অলপ অলপ মিক্স কৰিব যাতে ভালকৈ মিক্স হয়। ডিম এটা এড কৰা এইদৰে বনাই ল'ব। আপোনাৰ যোনখিনি মেৰিনেট কৰা হৈছে পেনকেকৰ কাৰণে আলুখিনি, ত' এভাগে লৈ ল'ব যাতে মানে আপোনাৰ মিঠা নিচিনা চেপ দিবলৈ সুবিধা হয়। চ' মই গেছত এতিয়া নন ষ্টিকৰ পেনখন বহাইছোঁ। আপোনালোকে যদি নৰ্মেলি এনেকুৱা কেৰাহী বা নৰ্মেলি আপোনাৰ টেয়া থাকে, টাৱা যোনখন টাৱা আছে, টাৱাখন থাকে, তো সেইখন টাৱাই ইউজ কৰিব পাৰে। এনেকুৱা এইটো নহয় যে আপোনাৰ নৰ্মেলি আপোনাৰ যোনখন ননষ্টিক পেনখনতহে ভাল হয়, নৰ্মেল যোনখন আপোনালোকে ইউজ কৰে ব্যৱহাৰ কৰে সেইখনতো আপোনালোকে দিব পাৰে। চ' এতিয়া মই গৰম হ'বলৈ দিছোঁ, ইয়াতে মই তেল দিম, 4 চামুচ বা 5 চামুচ দিব ডাঙৰ চামুচে তেল। আৰু এটা টিপ দিছোঁ, যদি তেলখিনি পকিছে নে নাই এইদৰে আপুনি টুথপিক এডালত ডিপ কৰি পিনে ইয়াত দি চাব হেৰি হৈছেনে, তো বাবুল উঠিছে, তো এইটো পকিলে আমাৰ তেল। ত' ইয়াতে মই এতিয়া আমাৰ যোনটো ৰেডি কৰা পটেটো মিক্সাৰখিনি দি দিম। চ' এইদৰে দিম, এতিয়া এইদৰে ৰুটি শেপত আপোনালোকে যেনেকৈ ভাল পায়, মই এনেকৈ পিঠা নিচিনা কৰি দিছোঁ। চ' এনেকৈ বহলাই দিছোঁ। চ' এনেকৈয়ে মই বাকী প্ৰচেছখিনি কৰি যাম। চ' মই এইদৰে দি পিনে ইয়াত ঢাকন দি দিম, ঢাকন দি পিনে 3 মিনিটৰ কাৰণে সিজিবলৈ দিম। চ' এইদৰে মই ঢাকন দি পিনে 3 মিনিট সিজালোঁ। এতিয়া মই অলপ উলিয়াই দিম। আৰু 2 মিনিট মই এনেকৈ ঢাকন দি পিনে যাম। ফ্ৰেণ্ডছ, আমাৰ ৰেডি হৈ গ'ল ৰেচিপিটো, পটেটো পেনকেক। চ' কেনেকুৱা লাগিছে জনাব, আৰু ভাল লাগিলে আপোনালোকেও ট্ৰাই কৰিব। তো ফ্ৰেণ্ডছ, কেনেকুৱা লাগিলে ৰেচিপিটো ক'ব। পটেটো আপোনাৰ পেনকেক হয়, এইটো বহুত হেল্ডি হয়, কাৰণ ইয়াৰ যোনটো মানে আধা ঘণ্টা যোনটো পানীত ডুবিয়াই থোৱা হয় আলুখিনি, তাৰ ৰসটো চেপি দিয়া হয়, তো তাৰ যোনটো লিকুইড মিঠাটো থাকে সেইটো গুচি যায়গৈ, আৰু ডায়েবেটিছৰ পেচেণ্টো খাব পাৰিব। চ' সেইটো কাৰণে বহুত হেল্ডি হয়। চ' ট্ৰাই কৰি চাব, আপোনালোকেও বহুত ভাল লাগিব। আৰু বায়ে কেইটামান আইটেম বনাইছে, আজি আমাক ইনভাইট কৰিছিলে ৰাতি সাঁজ খাবলৈ। চ' মই 3টা আইটেম বনাইছোঁ, পোলাও, চিলি চিকেন আৰু চলে। তো মই চলে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, যিহেতু এইটো ৰেচিপি মই বনোৱা। চ' মোৰ পৰা বাহঁতি শিকিলে, চ' বাহঁতি এতিয়া বনাইছে। চ' মই বনোৱা প্ৰচেছটো আপোনালোকক দেখাম কেনেকৈ হয় আৰু কেনেকুৱা লাগিছে। চ' আপোনালোকে যদি ভাল লাগে তো তেনেহ'লে ট্ৰাই কৰিব। চ' ব'লক ষ্টাৰ্ট কৰোঁ আজি আপোনাৰ চলে ৰেচিপিটো। আপোনালোকে দিব তেল, ডাঙৰ যোনখন চামুচ স্পুন, সেইটো 1 টেবুল স্পুন দিব।
সো ইয়াতে তেল দিয়া হ'ল আৰু তেলটো এনেকৈ মিক্স কৰি ল'ব সো ইয়াত পেষ্টখিনি দিয়া হ'ল পিঁয়াজৰ পেষ্টখিনি দিয়া হ'ল এতিয়া ভালকৈ মিক্স কৰি লওঁ তাৰপাছত দালচেনি এইখিনি দি দিম দালচেনি 3 টুকুৰা গুড়ি কৰি লৈছে মিক্স কৰি লৈছে ভালকৈ ইয়াতে এতিয়া আদা টুকুৰা কিডোখৰ দি দিব আদা টুকুৰা হিচাপে কাটি ল'ব পেষ্টটো দিয়া হৈছে কিন্তু টুকুৰাকৈ দিলে এটা বেলেগ এটা ফ্লেভাৰ আহে ইয়াতে দিয়া হ'ব আপোনাৰ হালধি আধা চামুচ জিৰা মছলা আপোনাৰ আধা চামুচ আৰু কাশ্মীৰী মিৰ্চ আপোনাৰ আধা চামুচ এতিয়া মিক্স কৰি ল'ব ভালকৈ ফ্লেমটো আপোনাৰ জুই ফ্লেমটো আপোনালোকে লয়ে ৰাখিব যিহেতু মছলা দিয়া হৈছে দেৰি গ'লে ভাল নহ'ব খাই তো ইয়াতে দিম এতিয়া টমেটো পেষ্টখিনি তো ভালদৰে মিক্স কৰি ল'ব নিমখ সোৱাদ অনুসৰি দিব যিহেতু নিমখ বায়ে এতিয়া আপোনাৰ বিলাহীখিনি দিয়াৰ পিছতে দিছে আপোনালোকে পানীখিনি দিয়াৰ পিছতো দিব পাৰিব যাৰ যেনেকৈ মানে পাৰে পৰাপক্ষত তেনেকৈ দিব খালি নিমখটো চাই ল'ব সোৱাদ অনুসৰি দিব তো ভালকৈ মিক্স কৰি পিনে এতিয়া ইয়াতে ঢাকনখন দিম খুব বেছি 2 মিনিটৰ কাৰণে অলপ মিডিয়াম ফ্লেমত সিজিবলৈ দিম সো ইয়াতে এতিয়া চানাখিনি যোনখিনি বইল কৰি থোৱা হৈছিলে সেই চানাখিনি ইয়াত পানীৰ লগত দি দিয়া হ'ল সো অলৰেডি বইল কৰোঁতে পানী আছিলেই সো ইয়াত অকণমান পানী এড কৰিব আৰু তো 1 কাপমান বায়ে পানী এড কৰি দিছে 1 কাপো নহয় আধা কাপ হ'ব সো এইখিনি এনেকৈ বইল হ'বলৈ থ'ব তো বন্ধুসকল এইখিনি চলে ফটেৰা আৰু পোলাও বনালে আৰু পেনকেকটো আপোনাক দেখালোগে তো ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম বুলি আশা থাকিল তো ধন্যবাদ